পীযুষ হাজৰিকাৰ মন্ত্ৰিত্ব গ্ৰহণৰ পূৰ্বে কেইবা হাজাৰ কোটিৰ নিবিদা মন্ত্ৰী ঘোষণাৰ পূৰ্বেই বীজ নিগমে প্ৰকাশ কৰিলে 4খন নিবিদা 13 লাখ লিটাৰ সাৰ 6 লাখ লিটাৰ কীটনাশক 2 লাখ কুইণ্টল বীজ সাৰৰ পৰা বীজলৈ হাজাৰ কোটিৰ ঠিকা আৰু মুনাফাৰ অংক বীজ নিগমত বীজ নিগমৰ হাজাৰ কোটিৰ কেলেংকাৰীৰ সঠিক তদন্ত হ'বনে কৃষি বিভাগত বন্ধ হ'বনে চন্দক আগৰৱালা বাহিনীৰ সিন্ডিকেট মন্ত্ৰী পীযুষ হাজৰিকাই আঁতৰ কৰিব পাৰিবনে ক্ষমতাশালী বিপুল দাসক অসম চৰকাৰৰ অধীনস্থ প্ৰায়বোৰ নিগম নিকাই চলিছে লোকচানত কৰ্মচাৰীক দৰমহা দিবলৈ নাই ধন কিন্তু তেনে অৱস্থাতে এটা নিগম হৈ পৰিছে মন্ত্ৰী আমোলাৰ সোণৰ কণী পৰা আশা সেই বিশেষ প্ৰতিষ্ঠানটো হ'ল অসম বীজ নিগম কংগ্ৰেছ আমোলৰ প্ৰায় হততে কমিশ্যন আৰু কেলেংকাৰীৰ বাবে সংবাদ শিৰোনামত থাকে অসম বীজ নিগম সেই বীজ নিগমতে এইবাৰ চলিছে আন এক বিয়াগুম কেলেংকাৰীৰ আখৰা ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ নতুন মন্ত্ৰী পীযুষ হাজৰিকাৰ বাবে বীজ নিগমৰ এই প্ৰস্তুতি হৈ পৰিছে প্ৰথমটো বৃহৎ প্ৰত্যাহ্বান উল্লেখ্য যে অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে বিগত 4 মেত 5 জুনত গঠন কৰা হৈছে পূৰ্ণাংগ মন্ত্ৰীসভা সেই অনুসৰি কৃষি বিভাগৰ নতুন মন্ত্ৰী হ'ব পীযুষ হাজৰিকা কিন্তু পীযুষ হাজৰিকাৰ মন্ত্ৰিত্ব গ্ৰহণৰ পূৰ্বেই বিভাগটোৰ অধীনস্থ অসম বীজ নিগমে আহ্বান কৰিছে 4খনকৈ হাজাৰ কোটি টকীয়া নিবিদা এই নিবিদাখনলৈ মন কৰক বিগত 25 মেত কৃষি বিভাগৰ কোনো নতুন মন্ত্ৰী নথকা অৱস্থাত বীজ নিগমে আহ্বান কৰে এই নিবিদাখন এই নিবিদাৰ জৰিয়তে বীজ নিগমে ক্ৰয় কৰিব বিচাৰিছে বিভিন্ন প্ৰকাৰৰ বীজ যাৰ ভিতৰত আছে আলুৰ পৰা মাটি বা ৰাজমাহলৈ মুঠ 2,06,000 কিলো বীজ ক্ৰয়ৰ বাবে নিবিদা আহ্বান বীজ নিগমৰ একেদৰে একেটা দিনতে সাৰ যোগানৰ বাবেও নিবিদা আহ্বান কৰা হৈছে ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰ ক্ৰয়ৰ বাবে 25 মেৰ দিনটোতে নিবিদা আহ্বান কৰিছে বীজ নিগমে এই নিবিদা অনুসৰি 13 লাখ লিটাৰ আৰু 59,000 কিলো সাৰ ক্ৰয় কৰিব বীজ নিগমে বিগত 25 মেৰ দিনটোতো বীজ নিগমে কীটনাশক দৰৱ ক্ৰয়ৰ বাবেও আন এখন নিবিদা আহ্বান কৰিছে এই নিবিদা অনুসৰি 8 বিধ ৰাসায়নিক কীটনাশক আৰু 6 বিধ জৈৱিক কীটনাশক ক্ৰয়ৰ বাবে সাজু হৈছে বীজ নিগম বীজ নিগমে ক্ৰয় কৰিব মুঠ 5,90,000 লিটাৰ কীটনাশক লগতে ক্ৰয় কৰিব আন 3,95,000 কেজি কীটনাশক দৰৱ খবৰ অনুসৰি একেটা দিনতে প্ৰকাশ কৰা আন এখন নিবিদাৰ জৰিয়তে 13,000 কেজি মাইক্ৰ নিউট্ৰেণ্ট ক্ৰয়ৰ বাবে সাজু বীজ নিগম কোনো বিভাগীয় মন্ত্ৰী নথকা অৱস্থাতে বীজ নিগমৰ পৰিচালন সঞ্চালক বিপুল কুমাৰ দাসে এই নিবিদাকেইখন প্ৰকাশ কৰিছে আটাইকেইখন নিবিদা মুকলি কৰা হ'ব অহা 17 জুনত মন কৰিবলগীয়া কথাটো হ'ল বিপুল দাসে নিবিদাৰ জাননীত এনে কেতবোৰ চৰ্ত বান্ধি দিছে যে কৃষি বিভাগত সিন্ডিকেট চলাই অহা কেইজনমান মুষ্টিমেয় ঠিকাদাৰৰ বাহিৰে আন কোনো ঠিকাদাৰে এই নিবিদাত অংশ লোৱাটো সম্ভৱ নহ'ব অতুল বৰা কৃষি বিভাগৰ দায়িত্বত থকা সময়ছোৱাতেই কৃষি বিভাগটোত ঠিকাৰ সিন্ডিকেট গঢ়ি তুলিছিল বসন্ত চন্দক আৰু পংকজ আগৰৱালা বাহিনীয়ে উল্লেখ্য নিষ্প্ৰয়োজন যে চন্দক আৰু আগৰৱালাৰ সৈতে বিভাগীয় মন্ত্ৰীৰ যোগসূত্ৰৰ দায়িত্ব পালন কৰে বীজ নিগমৰ পৰিচালন সঞ্চালক বিপুল দাসে যাৰ বাবে কৃষি বিভাগত তেওঁৰ চকী গুজেই গজালি হৈ পৰিছে বাৰম্বাৰ বদলিৰ নিৰ্দেশৰ পাছতো বাৰে বাৰে স্থগিতাদেশ হৈ আহে বিপুল দাসে কাৰণ মন্ত্ৰীৰ আসনত যিয়ে নাথাকক কিয় বিপুল দাস তেওঁৰ বাবে হৈ পৰে অপৰিহাৰ্য এইবাৰো বিপুল দাসে লৈছে একে পথ চন্দক আগৰৱালাৰ দৰে কেইজনমান মুষ্টিমেয় ঠিকাদাৰৰ স্বাৰ্থ আগত ৰাখি কৌশলৰে বিপুল দাসে আহ্বান জনাইছে হাজাৰ কোটি টকাৰ নিবিদা যাতে মন্ত্ৰীয়ে আসনত বহাৰ লগে লগে কমিশ্যনাৰ ভাগ দি নিজৰ চকী আকৌ নিগাজি কৰিব পাৰে এনে পৰিস্থিতিত নতুন মন্ত্ৰী পীযুষ হাজৰিকাৰ বাবে প্ৰথম আৰু প্ৰধান প্ৰত্যাহ্বান হৈ পৰিব বিপুল দাসৰ দৰে বিষয়া আৰু চন্দক আগৰৱালাৰ দৰে ঠিকাদাৰ কৃষকৰ সলনি ঠিকাদাৰ স্বাৰ্থই অগ্ৰাধিকাৰ পোৱা কৃষি বিভাগত মন্ত্ৰী পীযুষ হাজৰিকাই কি ভূমিকা লয় তাৰ ওপৰত সকলোৰে দৃষ্টি নিবন্ধ হৈ থাকিব নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট